হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু আজি আপোনালোকক ক'ম যে আজি যিহেতু বুধবাৰ আৰু বুধবাৰ দিনটোত মই কিমান টকা ইনকাম কৰোঁ আপোনালোকে চাব বলক। আৰু কি এপছত ইনকাম কৰোঁ আপোনালোকক সকলো ক'ম আজি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব যে মই ইমান টকা ক'ৰ পৰা ইনকাম কৰোঁ। তেন্তে বলকচোন চাওক। আৰু যিমানখিনি পইচা দেখিলে আপোনালোকে, আৰু সিমানখিনি পইচা মই সপ্তাহত এটা দিনতে ইনকাম কৰি লওঁ। আৰু আপোনালোকে ভাবিছে ইমানখিনি পইচা ইনকাম কৰিও তাই একদম ইমান দুখীয়া হৈ আছেনে? আৰু মই কিহত ইনকাম কৰোঁ ইমানখিনি পইচা আপোনালোকক ক'ম। আৰু এটা দিনত কমে আপোনাৰ 40,000 30,000 এই বুধবাৰ দিনটোতে ৰাতিপুৱা আপুনি শোৱাৰ পৰা উঠাৰ পৰা 6টা-7টা বজাৰ পৰা আপোনাৰ হাতত পইচা আহিয়ে থাকিব। আৰু ৰাতিপুৱা 6টা বজাৰ পৰা আপোনাৰ দিনৰ কমেও 12টা বজালৈকে আপোনাৰ পইচা আহিয়ে থাকিব। এপছটো কোনো আপোনালোকে প্লে ষ্টৰত গৈ বিচাৰি নাপায়। আৰু এই এপছটো পাব আপোনালোকে গাঁৱৰ কোনোবা বন্ধন গোটৰ, যদি আপোনালোকৰ বন্ধন গোটৰ মিটিং যদি কাৰোবাৰ ঘৰত বহে, তেওঁলোকে এপছটো নিশ্চয় ডাউনলোড কৰি থৈছে। আৰু সেইটোৱে এপছটোৰ নাম হৈছে বন্ধন গোটৰ মিটিং। আৰু যিহেতু আজি বুধবাৰ, এই বন্ধন গোটৰ মিটিঙৰ এপছটো যদি আপুনি ঘৰলৈ ডাউনলোড কৰি আনি লয়, আৰু আপোনাৰ পইচা চিন্তা নাই। আপুনি যোনটো বাৰত আপোনাৰ এই পইচাখিনি আহিব লগা থাকে, সেই বাৰটোত আপুনি কমে 12টা-1টালৈকে ধনী হৈ যাব। তাৰপাছত আৰু লাহেকৈ পইচাখিনি আপুনি ডিপ'জিট কৰিবলৈ দি দিয়ক। আৰু ইমানখিনিয়ে। আৰু আপোনালোকৰ ওচৰত যদি আছে তেনেকৈ আনি ল'ব। সপ্তাহটোৰ এদিনততো পইচাখিনি চুবলৈ পাব অলপ সময়ৰ বাবে। আৰু ময়ো সেই তেনেকুৱাই, অলপ সময়ৰ বাবে খুব ভাল লাগে মনটো। যিহেতু 1-2 ঘণ্টাত 40-50 হাজাৰ টকা চোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু সেইটো চুবলৈ পালোঁ বন্ধন গোটটোৰ কাৰণে। যিহেতু মোৰ বাৰু তেনেকৈ নাই, কিন্তু লোকৰ পইচাকে চুই থাকোঁ। আৰু আকৌ যিহেতু 12টা বাজিলে আকৌ দি দিব লাগে। সেই দায়িত্বটো আনি ল'ব আপোনালোকেও। আৰু আনি ল'লে নিজে বুজি পাই যাব কিমান ভাল লাগে মনত। আৰু এনেকুৱা এই ফিলিংছটো কোনে কোনে পায় মোক কমেণ্ট কৰিবচোন। লোকৰ টকাৰে 2 ঘণ্টামানৰ বাবে ধনী হোৱাটো বহুত ডাঙৰ কথা। এইবিলাক আমাৰ বাবে সেইটোৱে বহুত ডাঙৰ কথা। আৰু আপোনালোকেও তেনেকৈ যদি ধনী হ'বলৈ বিচাৰে, তেন্তে ওচৰত যদি বন্ধনৰ গোটটো আছে, তেন্তে নিজৰ ঘৰত আনি গোটখন বহাই ল'ব। আৰু ৰাতিপুৱাৰ পৰা আপোনালোকে পইচা চুই থাকিব আৰু 12টা বজাত দি দিব ধুনীয়াকৈ। আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।